হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি। আজি আমি অসমীয়া পাঠ্যপুথিৰ বৰগীতৰ বিষয়ে আলোচনা কৰিম। আমাৰ কিতাপৰ নাম হ'ল অসমীয়া সাহিত্য চয়নিকা। তো আজি আমি অসমীয়া কিতাপৰ প্ৰথম অধ্যায় বৰগীত আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো চেনেলত নতুন আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু কমেণ্ট বক্সত জনাই দিবা। আৰু তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিলে ভিডিঅ' অহাৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যন যাব আৰু তোমালোকে চাই ল'ব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম বৰগীত, পদ্যাংশৰ বৰগীত আলোচনা কৰিম আমি। আমাৰ বৰগীত ৰচনা কৰিছে শ্ৰী শ্ৰী মাধৱদেৱে। আহা আমি চাওঁ বৰগীতটো। বৰগীত, আমাৰ বৰগীত কি ৰাগত বন্ধা আছে? বসন্ত ৰাগত। বৰগীতৰ বিষয়ে সকলোবিলাক প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ব, প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ব আৰু ভিতৰৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবি পৰিচয়টো ভালদৰে চাই ল'বা। কবি পৰিচয়টো তোমালোকৰ প্ৰশ্নাৱলীৰ কুৱেশ্যনত দিয়া আছে। প্ৰশ্নাৱলীৰ কুৱেশ্যনত যিটো কবি পৰিচয় দিয়া আছে, তোমালোকে এইখিনি লিখিলেই, এই কবি পৰিচয়টো চালেই তোমালোকৰ হৈ যাব। এইখিনি চালেই তোমালোকৰ হৈ যাব। এইখিনিয়ে তোমালোকে চাই ল'বা। চোৱা প্ৰশ্নাৱলীত কি কি আছে। ইয়াত শব্দাৰ্থ আছে, শব্দাৰ্থসমূহ তোমালোকে চাই ল'বা। তাৰপিছত প্ৰশ্নাৱলীত কি আছে, ইয়াত বৰগীতৰ লক্ষণসমূহ আছে। বৰগীতৰ লক্ষণসমূহ তোমালোকে চাই ল'বা। যে 1 নম্বৰ কৈছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 2 নম্বৰত কৈছে বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰত কৈছে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। এনেদৰে তোমালোকৰ 5টা বৰগীতৰ লক্ষণ দিয়া আছে। আমাৰ কি আছে, প্ৰশ্নাৱলীৰ যিসমূহ প্ৰশ্ন আছে এইসমূহ আমি আলোচনা কৰোঁ এতিয়া। 1 নম্বৰ প্ৰশ্নত আমাৰ কি আছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? আজি আমি এইটো আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু সকলোবিলাক প্ৰশ্ন উত্তৰ তোমালোকে ভালদৰে বুজি বহীত তোমালোকে উঠাই ল'বা। 1 নম্বৰ প্ৰশ্নত কৈছে কবিয়ে ভগৱানক জীৱন মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে। 2 নম্বৰ প্ৰশ্ন, সনক সনন্দ যোগী যাহাকো ধিয়াই, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ, সনক সনন্দ আদি যোগীসকলে হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। 2 নম্বৰ প্ৰশ্ন, কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ, কবিয়ে সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। খ নম্বৰ, বৰগীতটি কোনে ৰচনা কৰিছিল? বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। 19 নম্বৰ প্ৰশ্ন, বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। 6 নম্বৰ প্ৰশ্ন, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে হৰিক বান্ধৱ বুলি সম্বোধন কৰিছে। 6 নম্বৰ প্ৰশ্ন, মোহ পাশ মানে কি? মোহ পাশ মানে হ'ল মায়াৰ বান্ধোন, অৰ্থাৎ জাগতিক লোভ আকাংক্ষা আদি মায়াজালৰ বান্ধন। বৰগীতটিৰ মূল ভাৱ লিখিবলৈ দিছে। ছাত্ৰ ছাত্ৰীসকল, বৰগীতটিৰ মূল ভাৱ তোমালোকৰ 4 মাৰ্ক বা 3 মাৰ্কৰ আহিব পাৰে। তোমালোকে এইখিনি লিখি ল'বা ভালদৰে। যে কি কৈছে, এই কবিতাটোত এটা কথাই কৈছে যে জীৱনৰ সকলো মোহ মায়া বান্ধনৰ পৰা তোমালোকে মুক্ত থাকিলেহে তোমালোকে হৰিক লাভ কৰিব পাৰিবা। আৰু হৰিক লাভ কৰিবলৈ হ'লে এই দুনিয়াৰ যিমান মায়া মোহ লোভ আছে সকলোবিলাক তোমালোকে এৰি দিব লাগিব। সকলোবিলাক পাপ কৰ্মৰ পৰা তোমালোকে এই সাংসাৰিক জীৱন এৰি দি তোমালোকে হৰিৰ ধ্যানত বহি যাব লাগিব। তেতিয়াহে তোমালোকে হৰিক লাভ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, এইখিনি তোমালোকে ভালদৰে লিখি লোৱা। এইখিনি লিখিলেই তোমালোকৰ হৈ যাব। সৰুকৈ দিয়া আছে, একদম বঢ়িয়াকৈ সুন্দৰকৈ বুজাই বুজাই দিয়া আছে। শ্বৰ্টকে তোমালোকে এইখিনি লিখিলেই হৈ যাব। সৰুকৈ দিয়া আছে। মই তোমালোকক সকলোবিলাক তোমাৰ 1 নম্বৰী 2 নম্বৰী প্ৰশ্নসমূহ পঢ়ি দিম আৰু দীঘলীয়া প্ৰশ্নসমূহ মই এনেকৈ দি দিম। তোমালোকে
ভালদৰে চাই পেলাই লিখি ল'বা আৰু স্ক্ৰীনশ্বট কৰি ল'বা। তাৰপিছত আমাৰ আহিব বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। বৰগীতটিৰ ৰচকৰ চমু পৰিচয়খিনি তোমালোকক মই আগতে কৈ দিছো যে সেইখিনি পঢ়িলেই তোমালোকৰ হৈ যাব। কি কৈছে, উত্তৰৰ বাবে পাত্ৰীৰ কবি পৰিচয়টো চোৱা, আৰু মই তোমালোকক তেতিয়াই দেখুৱাই দিছো আগতে। এতিয়া আমি ব্যাখ্যাসমূহ আলোচনা কৰিম। 4 নম্বৰত ব্যাখ্যাসমূহ আলোচনা কৰাৰ কথা কৈছে। কি কৈছে? 1 নম্বৰ ব্যাখ্যাত কৈছে, সহস্ৰ বয়নে যাৰ নবন্ত সীমা, অধমে জানিবু কেনে তোমাৰ মহিমা। অৰ্থাৎ সংগতি বাক্যে কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা উদ্ধৃত কৰা হৈছে। প্ৰসংগ, হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে বাক্যই কবিতা ফাঁকি অৱতাৰণা কৰিছে। ব্যাখ্যা, সংসাৰৰ একমাত্ৰ ত্ৰাণকৰ্তা হৈছে হৰি। তেওঁৰ মহিমা অপৰম্পাৰ। সিদ্ধ মহানুনিগমে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নোৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নোৱাৰে। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী, সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নোৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী। তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নোপোৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্ৰকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্ত মহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। বাক্যেই কবিতা ফাঁকি এনেভাৱেই ফুটি উঠিছে। এইখিনি লিখিলেই তোমালোকৰ এইটোৰ ব্যাখ্যা সম্পূৰ্ণ হৈ যাব। দ্বিতীয়তে তোমালোকৰ কৈছে, আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। প্ৰথমখিনি সকলোবিলাকৰ একেই আছে। সকলোবিলাক ব্যাখ্যাত প্ৰথমখিনি তোমালোকে এইখিনি লিখিব পাৰিবা। সংগতি যে বাক্যে কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা তুলি ধৰা হৈছে বা উদ্ধৃত কৰা হৈছে। এইখিনি লিখিলেই হৈ যাব। তাৰপিছত এই ব্যাখ্যাখিনি তোমালোকে ভালদৰে লিখি ল'বা। যে ইয়াত কি কৈছে, মানুহক সাংসাৰিক মায়া মোহৰ পৰা তোমালোকে আঁতৰ কৰিবলৈ কৈছে। তোমালোকে যেতিয়া নেকি মায়ামুখৰ পৰা তোমালোকে আঁতৰ হৈ থাকিবা, তেতিয়াহে তোমালোকে হৰিক পাবা। ছাত্ৰ ছাত্ৰীসকল, হৰিক পাবলৈ তোমালোকে ধ্যান কৰিব লাগিব। ধ্যান কৰিব লাগিব। এই দুনিয়াৰ সকলোবিলাক মোহ মায়াৰ পৰা তোমালোকে আঁতৰত থাকিব লাগিব। তেনেহলে তোমালোকে হৰিক পাবা। কবিয়ে নিজক নিজে নগণ্য বুলি কৈছে। কিহৰ বাবে? যে এজন মানুহ যিমানেই জ্ঞানী নহওক কিয়, তেওঁ হৰিক পাবলৈ হলে বহু কষ্ট কৰিব লাগিব। আৰু হৰিক পোৱাটো ইমান সহজ নহয়। আমি এই দুনিয়াৰ সকলোবিলাক মোহ মায়া এৰি দি যেতিয়া নেকি আমি অকল হৰিৰ ধ্যানত বহি যাম, তেতিয়া আমি হৰিক পাম। ছাত্ৰ ছাত্ৰীসকল, এইখিনি তোমালোকে ভালদৰে চাই লোৱা আৰু তোমালোকে স্ক্ৰীনশ্বট কৰি লিখি ল'বা। গ নম্বৰত কৈছে, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনাৰে নিজ তুমিহে জীৱন। প্ৰথমখিনি এইখিনি লিখি ল'বা। তাৰপিছত প্ৰসংগখিনি লিখিবা আৰু ব্যাখ্যাখিনি এইখিনি। কবিৰ মতে সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হবলৈ হলে ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে অন্য কোনো উপায় নাই। সৰ্বব্যাপ্ত নিৰাকাৰ ভগৱানেই হৈছে জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা। তেওঁ সকলোৰে উদ্ৰত। গতিকে তেওঁৰ চৰণত শৰণ লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সমান। মহাপুৰুষ জনাৰ এয়া জীৱনৰ একান্ত আকাংক্ষিত মহাধন, কাৰণ তেওঁ হল ভগৱানৰ একান্ত ভক্ত। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্ৰয়। সেয়ে ভক্তৰ জীৱন ভগৱানতেই সদায় সমৰ্পিত। হৰিচৰণেই হৈছে প্ৰকৃত ভকতৰ মহাধন, আৰু হৰিয়েই ভকতৰ জীৱনৰ সবস্ত্ৰ। বাক্যেই কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে এনে ভাবকেই সামৰিছে। এইখিনি লিখিলেই হৈ যাব। 5 নম্বৰটো তোমালোকে চাই লোৱা, যে সনক সনন্দ যোগী যাহাকো ধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়।
তাৎপৰ্য বিচাৰ কৰা। এইখিনি তোমালোকে ভালদৰে লিখি ল'বা। এইখিনি বিচাৰ কৰিবলৈ দিছে, তোমালোকে স্ক্ৰীনশ্বট কৰি ৰাখি ল'বা আৰু বহীত উঠাই ল'বা। এইখিনি সকলোবিলাক প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীসকল সৰু সৰুকৈ দিয়া আছে। 6 নম্বৰত আমাৰ কি কৈছে, বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। তো বৰগীতৰ লক্ষণসমূহ মই তোমালোকক দি দিছো আগতেই, কিতাপত দিয়া আছে, সেইখিনিও তোমালোকে লিখিব পাৰিবা। আৰু যদি তোমালোকে ভাবা ইয়াৰ পৰা লিখিবা, তোমালোকে ইয়াৰ পৰাও লিখিব পাৰিবা। ক নম্বৰ, যে বৰগীতসমূহ 14 প্ৰসংগত অন্তৰ্গত। বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। এনেদৰে তোমালোকে এই 4টা 5টা দিয়া আছে, তোমালোকে চাই ল'বা। এটা ভাষা বিষয়ক, তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। নৱকান্ত কেনে ভৈলুহু তুমিহে জনেৰে কহৈ, এইকেইটা শব্দ অৰ্থ দিবলৈ দিছে। সকলো শব্দ অৰ্থ তোমালোকে চাই লোৱা। যে 1 নম্বৰত কি কৈছে, কি নপাবন্ত। নপাবন্তৰ অৰ্থ হ'ল তোমালোকৰ নাপায়। কেনে, কেনে মানে কেনেকৈ বা কিদৰে। ভৈলুহু, ভৈলুহু মানে হ'ল হলু। তুমিহে, তুমিহে মানে হ'ল তুমিহে বা তুমিয়েই। জনেৰে, জনেৰে মানে হ'ল জনৰ, সকলৰ। কহৈ মানে হ'ল কয়, কহৈ মানে হ'ল কয়। ছাত্ৰ ছাত্ৰীসকল এই সকলোবিলাক শব্দ অৰ্থ তোমালোকে চাই ল'বা। শব্দ অৰ্থসমূহ 1 নম্বৰৰ আহি থাকে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কি কৈছে 2 নম্বৰত, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এই ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তোমালোকৰ 2টাও লিখিব আহিব পাৰে, 3টাও লিখিব আহিব পাৰে, বা 5টাও আহিব পাৰে। তোমালোকে এই বৈশিষ্ট্যসমূহ ভালদৰে চাই ল'বা। 1 নম্বৰ বৈশিষ্ট্যত কৈছে, ব্ৰজাৱলী হল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। খ নম্বৰত কৈছে, ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। তাৰপিছত গ নম্বৰ দিয়া আছে যে পশ্চিমীয়া হিন্দীৰ অপভ্ৰংশ ব্ৰজ ভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। এনেদৰে তোমালোকৰ 5টা বৈশিষ্ট্য দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল এই বৈশিষ্ট্যসমূহ তোমালোকে ভালদৰে চাই ল'বা। এই বৈশিষ্ট্যসমূহ মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত আহিবই আহিব। এতিয়া আমি আলোচনা কৰিম এই পাঠৰ ভিতৰৰ প্ৰশ্নোত্তৰসমূহ। যে পাঠৰ ভিতৰৰ প্ৰশ্নোত্তৰ, পাঠভিত্তিক প্ৰশ্নোত্তৰ। তোমালোকে যদি ছাত্ৰ ছাত্ৰীসকল কবি পৰিচয়টো ভালদৰে পঢ়া, তোমালোকে বহু ভিতৰৰ প্ৰশ্নোত্তৰ পাই যাবা। তোমালোকে কি কৰা, ওপৰৰ যিসমূহ আমাৰ প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ আছে সেইসমূহ তোমালোকে পঢ়ি লোৱা, আৰু ভিতৰৰ প্ৰশ্নসমূহ তোমালোকে নপঢ়া। আৰু সেইদৰে যেতিয়া নেকি পৰীক্ষাত ভিতৰৰ প্ৰশ্ন উত্তৰ আহে, তোমালোকে ভাবা যে ক'ৰ পৰা আহি গ'ল, আমি নাপালোৱে। কিন্তু তোমালোকে কোনোদিন ভালদৰে তোমালোকে কবি পৰিচয়সমূহ, পাঠবোধসমূহ তোমালোকে ভালদৰে নোচোৱা, আৰু এইটোৱে তোমালোকৰ ভুল। তোমালোকে এইটো ভুল কোনোদিনে নকৰিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি কৰিবা, সকলোবিলাক যিমান আমাৰ চেপ্টাৰেই থাকক, সকলোবিলাক পাঠৰ কবি পৰিচয় আৰু পাঠবোধ তোমালোকে চাবাই চাবা। তাত বহু সৰু সৰু প্ৰশ্নোত্তৰ লুকাই থাকে। তো আহা আমি অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰোঁ। ক নম্বৰ প্ৰশ্নত কৈছে যে মাধৱদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল। মাধৱদেৱৰ 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম হৈছিল। এইটো ক'ৰ পৰা আহিছে, কবি পৰিচয়ৰ পৰা। তোমালোকে কবি পৰিচয় চালেই পাই গলা হয়, কিন্তু তোমালোকে চোৱা নাই, সেইবাবেই পোৱা নাই। 2 নম্বৰ, মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল। উত্তৰ, মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা আছিল। গ নম্বৰ, মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল। মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। ঘ নম্বৰ, মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান। এইটো তোমালোকে কবি পৰিচয়ৰ পৰা পাই যাবা। মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা 157টা। ঙ নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক অভিহিত কৰা হয়।
মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি নামঘোষাক কোৱা হয়। 6 নম্বৰ, মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়? উত্তৰ, মাধৱদেৱৰ নাটসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়। দ্বিতীয় 6 নম্বৰ, নামঘোষাৰ অন্য এটা নাম কি? নামঘোষাৰ অন্য এটা নাম হ'ল হেজাৰী ঘোষা। 6 নম্বৰ, মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল ভক্তি ৰত্নাৱলী। 6 নম্বৰ প্ৰশ্ন, মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি? মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু হ'ল শিশু শ্ৰীকৃষ্ণৰ লীলা। চমু উত্তৰৰ প্ৰশ্ন, ইয়াত কি কৈছে, এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাই ল'বা। কি কৈছে, বৰগীত কাক বোলে? বৰগীত কাক বোলে? উত্তৰ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত উচ্চ মানৱসৃষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আধ্যাত্মিক ভাৱগধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়। এইখিনি লিখিলেই হৈ যাব। বৰগীতৰ বিষয়বস্তু কি? উত্তৰ, বৰগীতৰ বিষয়বস্তু সাংসাৰিক কামনা বাসনাযুক্ত বা শৃংগাৰ ভাৱ বিশিষ্ট হ'ব নোৱাৰে। ইয়াৰ বিষয়বস্তু শিশু শ্ৰীকৃষ্ণ বা বাল গোপালৰ লীলা খেলা বিষয়ক আছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত গীতসমূহক কিয় বৰগীত ব্যাখ্যা দিয়া হয় বা কিয় বৰগীত আখ্যা দিয়া হয়? আখ্যা। শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱবৈষ্ণৱ যুগত ৰচিত এই আন গীতৰ পৰা তেওঁলোকৰ গুৰু দুজনাৰ গীতখিনিক পৃথক কৰি দেখুৱাবৰ বাবে বৰগীত বিশেষণটো প্ৰয়োগ কৰিছিল। ভাৱ, ভাষা, সুৰ, প্ৰকাশভংগী আৰু বিষয়বস্তুসমূহ গাম্ভীৰ্যৰ ফালৰ পৰা ই অন্যান্য গীততকৈ বৰ অৰ্থাৎ শ্ৰেষ্ঠ। এনে অৰ্থতে মহাপুৰুষ দুজনাৰ ৰচিত গীতক বৰগীত বুলি আখ্যা দিয়া হয়। এইখিনি যদি তোমালোকে এনেদৰে ভালদৰে বুজাই লিখা হৈ যাব। মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি? মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু হ'ল বাল গোপালৰ লীলা খেলা। তেওঁৰ বৰগীতসমূহত শ্ৰীকৃষ্ণৰ চৌচাতুৰীসমূহৰ সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে যশোদাৰ চিৰন্তন মাতৃতত্ত্ব ছবিৰ সুন্দৰভাৱে ফুটাই তোলা হৈছে। মাধৱদেৱৰ বৰগীতত এফালে বাৎসল্য আৰু আনফালে দাসত্ব দুয়োটা ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে। চমুটোকা লিখিবলৈ দিছে। ছাত্ৰ-ছাত্ৰীসকল চমুটোকাসমূহ মই তোমালোকক দি দিম, পঢ়ি নিদিওঁ, তোমালোকে ভালদৰে বুজি পেলাই বহীত লিখি ল'বা। বৰগীত কাক বোলে? মই এইখিনি তোমালোকক দি দিছোঁ আৰু সেইখিনিও যদি তোমালোকে লিখা তথাপিও বৰগীতৰ চমুটোকা হৈ যাব। তাৰপিছত কি কৈছে, ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষা কিতাপতে দিয়া আছে, তাত মই তোমালোকক দি দিছোঁ, আগতে তোমালোকক ৰাইট চিন কৰি দি দিছোঁ, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা, ইয়াৰ পৰাও চাই ল'ব পাৰিবা। প্ৰথমত আছে বৰগীত। তোমালোকে বৰগীতখিনি চাই লোৱা। যে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা কৰা এক শ্ৰেণীৰ ৰাগ তাল সম্বন্ধিত গীতকেই বৰগীত বোলা হয়। বৰগীতসমূহ 17-14 প্ৰসংগৰ অন্তৰ্গত। শংকৰদেৱে 12কুৰি বৰগীত ৰচনা কৰিছিল আৰু মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল, অৱশ্যে ভাৱ ভাষালৈ লক্ষ্য কৰি। এইসমূহ তোমালোকে এনেদৰে তোমালোকে যদি সকলোবিলাক শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কথাসমূহ তোমালোকে যদি ভালদৰে বহলাই লিখি দিয়া, তোমালোকৰ চমুটোকা হৈ যাব। এতিয়া আহিল ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষা হৈছে কনিষ্ঠতম সৰ্বভাৰতীয় আৰ্য ভাষা। এইদৰে তোমালোকে ব্ৰজাৱলী ভাষাৰ সকলোবিলাক বস্তু দিয়া আছে যে মৈথিলী প্ৰচলিত ভাষা নহয়। কি কৈছে, ই কোনো বিশেষ অঞ্চলত প্ৰচলিত ভাষা নহয়, বৰং অসমীয়া, মৈথিলী, মগধী বা মগহী, ভোজপুৰী, উৰিয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি এক প্ৰকাৰৰ কৃত্ৰিম ভাষা। সকলোবিলাক ভাষা লগ হৈ এটা ভাষা সৃষ্টি হৈছে আৰু সেইটো ভাষাকে ব্ৰজাৱলী ভাষা বুলি কওঁ। এতিয়া আছে আমাৰ ভটিমা।
ফটিমা কিন্তু তোমালোকে ভালদৰে চাই লোৱা এইখিনি দিয়া আছে ইয়াত বৰগীতৰ সকলোবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ আলোচনা কৰা হৈছে প্ৰশ্নাৱলীৰ সকলোবিলাক প্ৰশ্ন উত্তৰ ভিতৰুৱা সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে ছাত্ৰ ছাত্ৰীসকল আজিৰ বাবে ভিডিওটো এইখিনি আছিল তোমালোকে ভালদৰে প্ৰশ্ন উত্তৰসমূহ লিখি লবা আৰু ভিডিওটো স্কিপ নকৰাকৈ চোৱাৰ কাৰণে তোমালোকক সকলোকে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিওটোত নতুনকৈ আহিছা তেনেহলে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা সকলোবিলাক প্ৰশ্ন উত্তৰ তোমালোকে পাই যাবা ধন্যবাদ